এভৰিৱান মই মিছ মিডিয়ামৰ চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ প্ৰেক্টিছ টিচিঙৰ লাষ্ট সেইবাবে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ তেতিয়াহ'লে আজিৰ ভিডিঅ'টো চাই থাকিব। এতিয়া মই কলেজত যাবৰ বাবে ৰেডি হৈছোঁ। এইখনেই হৈছে দেওমনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু যিখন স্কুলত আমি এমাহ ধৰি প্ৰেক্টিছতকৈ ভাল লগা সময়খিনি হৈছে পেয়াৰ টাইম আৰু খুব ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে সকলোৱে প্ৰাৰ্থনা তাৰ পাছতে আমাক দিয়া দায়িত্ববোৰ সকলোৱে খুব ধুনীয়াকৈ পালন কৰিলে আৰু সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত আৰু এনেকৈয়ে আমাৰ এমাহ সম্পূৰ্ণ হ'ল আৰু খুব ভাল লাগিলে স্কুলখনত। আৰু এয়া ক্লাছ নথকাৰ সময়ত আমাৰ সকলোৰে আড্ডা। আজি যিহেতু আমাৰ লাষ্ট ডে সেয়েহে দুটা ক্লাছ কৰি আহি তৃতীয় ক্লাছটোত ক্লাছ 7ৰ সিহঁতৰ অনুৰোধত সিহঁতে ভালপোৱা কামবোৰ কৰিলোঁ আৰু সিহঁতে বিচাৰিছিলে যে সিহঁতৰ পাঠ্যপুথিৰ অন্তৰ্গত নোপোৱাৰ পৰিণাম নামৰ নাটকখন কৰিবলৈ আৰু মই যিহেতু মোৰ সেইদিনা লাষ্ট দিন আছিলে সিহঁতৰ অনুৰোধ অনুযায়ী নাটকখন কৰিবলৈ দিলোঁ। নিশ্চয় তোমালোকৰ এই মৰমৰ উপহাৰ ভাৰতীয় পৰিবাৰে আৰু ভূমিকা ধৰি আন আন ছাত্ৰ ছাত্ৰীয়ে ফুলৰ মালা অৰ্পণ কৰিব। আৰু সিহঁতৰ ডায়লগ মুখস্থ নাথাকিলেও ভালদৰে অভিনয় কৰিব নোৱাৰিলেও সিহঁতৰ নাটক কৰাৰ যি হাবিয়াস দেখি খুব ভাল লাগিলে। আৰু আজি যিহেতু লাষ্ট ক্লাছ সকলো সিহঁতৰ মতে এয়া সিহঁতৰ জিৰণিৰ সময়ত সিহঁতে বাহিৰলৈ নগৈ গান গাবলৈ ইচ্ছা কৰিলে আৰু ময়ো যিহেতু গান শুনি ভাল পাওঁ সেয়ে সিহঁতক গাবলৈ দিলোঁ। স্কুল ছুটি হোৱাত আমি সকলোৱে নিজৰ নিজৰ ছিগনেচাৰ কৰি খুব ধুনীয়াকৈ ওলাই আহিলোঁ আৰু এই এমাহ আমাৰ ধুনীয়াকৈ পাৰ হৈ গ'ল। খুব ভাল লাগিলে স্কুলখনত এমাহ ক্লাছ কৰি আৰু এতিয়া আমি ঘৰত আৰু দিনটো কাৰ কেনেকৈ গ'ল, কোনে কেইটা ক্লাছ কৰিলে, কোনে কেনেকুৱা ষ্টুডেণ্ট লগ পালে গোটেইবোৰ আমি কথা পাতি ঘৰলৈ এতিয়া আহি আছোঁ। আৰু শেষত কেইখনমান ধুনীয়া ধুনীয়া চেলফিৰে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।